हेलो फ्रेंड्स की खबर आपलोग स्वागत मोर चैनल फ्रेंड्स आज मैं र स्टिक केनेকৈ आपलोग टेस्ट करिब माने प्रथम प्रथम যদি আপোনালোকে বিজনেস কৰি আছে र स्टिक তো কেনেকৈ টেस्ट কৰিব লাগে হেতু নাজানে নে र स्टिक টেस्ट কৰাৰ ওপৰত মই আজি দুই এষাৰ কথা কম বেছি দীঘলীয়া নকৰো र स्टिक কেনেকৈ টেষ্ট কৰিব এই বস্তা বিলাক দেখিছে না এই মতে মই কাম বিলাক কৰো এই বস্তা মানে 20 কেজিৰ বস্তা হয় একো কথা এনেকুৱা ধৰণৰ বস্তা যদি কিনিবলৈ যায় পাবো সেই বস্তা বিলাক খুলি একো কথা মুঠা উলাই লব এটা বস্তাৰ পৰা এটা মুঠা উলাই লব 10-20 টান মান অলপ নয়েজ হ'ব পাৰে ভিডিওটো ৰাস্তা কাষেৰি এটা ৰাস্তা এটা গৈছে বলে রাস্তায় যে গাড়ি মোটর অহা যাওয়া কৰি থাকে এখানে অলপ সাউন্ড হ'ব পাৰে এই বস্তাৰ পৰা এটা বস্তাৰ পৰা আপোনালোকে 10-20 ডাল জিপটি গুলিয়াই ললে আৰু নেক্সট বস্তা এটাৰ পৰা উলাই লব এনেকৈ গুটেই কেইটা বস্তাৰ পৰা আপোনালোকে যেইটা বস্তা কিনে এনেকৈ উলিয়াই লৈ জ্বলাই দিব জ্বলাই দিয়াৰ লগে লগে যদি গুটেই কেইডাল ষ্টিক সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যায় তেতিয়া হলে আপোনাৰ মানে ৰস্টিক ঠিকই আছে যি কেটা ৰস্টিকৰ বস্তা কিনিব সেই কেটা ৰস্টিকৰ বস্তাত আপোনাৰ ৰস্টিক কমপ্লেইন নাই আপোনাৰ বাৰ্নিং প্ৰবলেম একো নাই আপুনি কিনিব পাৰে এই আৰু এদিন মই এটা ভিডিও এটা দিছিলো ৰস্টিক কেনেকৈ টেষ্ট কৰিব লাগে হেতু ভিডিও আপোনালোকে চাব পাৰে হেতু ভিডিও যদি আপোনালোকে চোৱা নাই এতিয়ালৈ এটো মই ডেসক্ৰিপচনত মই লিংকটো দি দিম Thank you যদি ভিডিও সমূহ ভাল লাগিছে লাইক কমেন্ট শেয়ার আৰু সাবস্ক্রাইব কৰিব